এজন প্ৰফেশ্যনেল কিলাৰ মানুহ হত্যা কৰিবলৈ তেওঁ অকণো ভয় নকৰে। জ্যোতি কোৱা। মোৰ কথাটো মন দি শুনা। ঘৰত তোমাৰ মোৰ কথা গম পাইছে। পাপাই কিন্তু তোমাৰ পিছত মানুহ লগাইছে। তুমি প্লিজ ঘৰৰ পৰা বাহিৰত নোলাবা। আৰে মোক মাৰিব পৰা ডন কোন আছে? টেনশ্যন ল'ব নালাগে, তুমি বিন্দাছ থাকা। আচ্ছা মই ৰাখিছোঁ হা। দাদা আহিছে। ধনী ঘৰৰ ছোৱালীৰ লগত প্ৰেম কৰিলে ফলাফল এনেকুৱাই হয়। লাভ ইউ ভাই, হেপী জাৰ্ণি। হেল্ল', তো ৰাণা ভাইয়ে কৈ আছেনে? আপুনি কোন? মোক আপুনি চিনি নাপালেই হ'ব। মই এটা কামৰ কাৰণেহে আপোনাক কল কৰিছোঁ। ফটো মেইল কৰক আৰু একাউণ্টত টকাটো পঠিয়াই দিয়ক। আচ্ছা ঠিক আছে। আপোনাৰ ৰেট কিমান? ল'ৰা হ'লে 6 লাখ আৰু ছোৱালী হ'লে 8 লাখ। আৰে কি কয় আপুনি? ইমান টকাইতো দুটা মাদাৰ কৰিব পাৰি। দুটা মাৰদাৰ হা? দুটা মাৰদাৰ? ঠিক আছে, আপুনি পইচা পঠাওক, আপোনাৰ কাম হৈ যাব। আৰু এটা কথা আপোনাৰ ফেমিলিক ভালদৰে জনাই দিয়ক যে আপোনাৰ লাষ্টত পদূলিৰ মূৰত গিফ্ট হিচাপে পৰি থাকিব। মই কল কৰিলোঁ মোৰ কামৰ বাবে আৰু আপুনি ওলোটা মোক এইদম দি আছে। কিয়? দুটা লাষ্টটো আপোনাকেই লাগে। ঠিক আছে, আপোনাৰ মতেই কৰক। আপুনি আপোনাৰ মেইল আৰু একাউণ্ট ডিটেইলছ শ্বেয়াৰ কৰক। অ'কে। মই আপোনাক সকলোবোৰ চেণ্ড কৰিছোঁ। আপুনি এবাৰ চাই লওক। অ'কে, ঠিক আছে। এই ৰাণাত হেই, এইটো তোৰ প্ৰফেশ্যন হয়। এইটো তই খুৱাই ধাই সকলোবোৰ কৰে। নাই, ইমোশ্যন এৰা ৰাণা, ইমোশ্যন এৰা। হেল্ল'। ৰাণা ভাই, কামটো কিন্তু ভাল নকৰিলে। আজি দেখোন কামটো শেষ হোৱাৰ কথা আছিলে, কিন্তু তাইচোন আনন্দত ঘূৰি ফুৰি আছে। নাই, আপুনি আগত কওক, সেই মাইকীজনীৰ ভুলটো কি? আপুনি এইবোৰ জানি কি কৰিব? আপুনি আপোনাৰ যিটো কাম সেইটো কৰক। তোক মই ভালকৈ সুধিছোঁ, তই কবিনে না তোৰ টিকেট কাটিম? হ'ব হ'ব, ঠিক আছে, কৈ আছোঁ আপোনাক। তাইৰ গিৰিয়েকৰ লগত মোৰ বহুত পুৰণি শত্ৰুতা আছে আৰু এতিয়া মই তাৰ পৰিয়ালৰ এটা এটা মানুহ মাৰি তাক খোজে খোজে মৃত্যুৰ যন্ত্ৰণা দিব খোজোঁ। কিন্তু কোনো কিন্তু নাই। আপোনাক এতিয়া পইচা দিছোঁ, আপুনি আপোনাৰ কাম কৰক। ঠিক আছে, আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ কাম হৈ যাব। কাটক। আৰে বৌ নক'ব আৰু, এইকেইদিন অলপো সময় পোৱা নাই জানেনে?
আৰু মোৰ ল'ৰাটো যিহে দুষ্ট, তাৰ লগত ঘৰতেই গোটেই দিনটো যায়। শুনা, তুমি আমাৰ কথাটো কি ভাবিছা? ঘৰৰ পৰা মোক বিয়া পইচা দি আছে। শুনা, তুমি অলপ ধৈৰ্য ধৰা। মইতো সকলোবোৰ কৰিয়ে আছোঁ আৰু অহা সপ্তাহত মোৰ ইণ্টাৰভিউ আছে। এইবাৰ মই ভালেই কৰিম, তুমি চিন্তা নকৰিবা। হ'ব হ'ব, তুমিতো প্ৰত্যেকবাৰে মোক এনেকৈ কোৱা, কিন্তু আজিলৈকে চাকৰি এটাহে নাপালা। প্লিজ তুমি এনেকৈ নক'বা। মইতো সকলোবোৰ চেষ্টা কৰিয়ে আছোঁ আৰু এইবাৰ যেনেকৈ নহ'লেও মই চাকৰিটো লৈহে এৰিম। আৰু তোমাক মই যেনেকৈ আশা দিছিলোঁ সেনেকৈ আশা পূৰণ কৰিম। তুমি প্লিজ এনেকৈ নক'বা মোক। হ'ব দিয়া। ঐ ভাই, কি হ'ল আজি তই ৰানিং নকৰিলি যে? নাই অ' ভাই, আজি মোৰ মন যোৱা নাই। কি কথা? যিজন ল'ৰাই সদায় সকলোৰে আগত আহি ৰানিং কৰে, আজি তোৰ মন যোৱা নাই? এইটোতো হ'বই নোৱাৰে। নিশ্চয় তোৰ কিবা এটা হৈছে। কচোন ক, কি হৈছে তোৰ? চা, তইতো জানই মই এজন খাট মাৰোৰে ল'ৰা। সৰুতে মা দেউতাই এৰি যোৱাৰ পিছত মোৰ আপোন বুলিবলৈ কেৱল তহঁত লগৰ কেইজন আৰু তাইহে আছে। আৰু তইতো জানই মই তাইক কিমান ভাল পাওঁ। জীৱনত বহুত কিছু হেৰুৱালোঁ আৰু মোৰ মনটোৱে কৈ আছে যেন মই তাইকো হেৰুৱাওঁ। ঐ, তোৰ কি হৈছে আজি? ইমান আওপকীয়াকৈ কথাবোৰ কৈ আছ যে? না তাই তোক কিবা বেয়াকৈ কৈছে? নাই ঐ, বিশেষ তেনেকুৱা একো নহয়। তেন্তে কি? তাইক হেনো ঘৰৰ পৰা বিয়াৰ প্ৰেছাৰ দি আছে। আৰু তাই সিদিনা মোক লগ কৰি সকলোবোৰ কথা ক'লে। তাই আৰু বেছি দিন বোলে মোৰ আশাত থাকিব নোৱাৰে। ভাই, মই তোৰ কথাটো বুজিছোঁ। এতিয়া তয়ে কচোন, আমি কি কষ্ট কৰা নাই নেকি? দিনৰ দিনটো নাখাই নেদাই পথাৰত আহি ৰানিং কৰিছ আৰু কি কি কৰা নাই? হ'ব হ'ব, তই ইমান চিন্তা কৰি থাকিব নালাগে। তাই মাত্ৰ কথাখিনিহে কৈছে। তুমি নিশ্চিন্ত থাকা, সকলো ঠিক হৈ যাব। কি হ'ল ইমান খৰধৰকৈ মাতিলি যে আজি? তোৰ লগত অলপ কথা আছে মোৰ। কি কথা? চোৱা ৰাণা, তুমি যিকোনো প্ৰকাৰে এটা ভাল চাকৰি ল'বলৈ চেষ্টা কৰা, যাতে ভাল দৰমহা হয়। কাৰণ মোক ঘৰৰ পৰা বিয়া দিবলৈ জোৰ কৰি আছে। চোৱা হিয়া, মই এতিয়াহে ডিগ্ৰী পঢ়ি আছোঁ আৰু মই ইমান কম বয়সত এটা ভাল চাকৰি কেনেকৈ মেনেজ কৰোঁ? আৰু তোমাৰ মা দেউতাটো শিক্ষিত, তোমাক ইমান কম বয়সত কিয় বিয়া দিব খোজে? ধৰি লওঁ মই তোমাক বিয়াই কৰালোঁ। এইবোৰ মই ধৰিলে চলিলে একো বুজি নাপাওঁ। তুমি মোক বিয়া কৰাই খুৱাবা কি হা? তুমি কিমান টকা উপাৰ্জন কৰা? চোৱা, মোৰ লগৰকেইটাক চোৱা, সিহঁতেতো একো নকৰে। মইতো অলপমান পইচা গতাই কিবাকিনিতো কৰিয়ে আছোঁ। তোমাৰ সেই অলপমান টকাই মোক একো সুখী কৰিব নোৱাৰে। মোৰ মা দেউতাই যাৰ লগত বিয়া ঠিক কৰিছে, তেওঁৰ এমাহৰ দৰমহা 1 লাখ টকা। 1 লাখ? 1 লাখ টকা? আৰে তাৰ দৰমহাটো 1 লাখ টকা হ'বই। তাৰ বয়সটো চোৱা আৰু মোৰ বয়সটো চোৱা, আৰু ইমান কম বয়সত মই কেনেকৈ এটা চাকৰি যোগাৰ কৰোঁ তুমিয়ে কোৱাচোন। তুমি আৰু মোক এইবোৰ কৈ একো লাভ নাই। তেতিয়াহ'লে তুমিয়ে কোৱা, কি কৰিলে আমি একেলগে থাকিব পাৰিম? শুনা, তুমি যদি এটা চাকৰি বিচাৰি ল'ব পাৰা, তেতিয়া হয়তো আমি একেলগে থাকিব পাৰিম। আৰু নোৱাৰিলে? নোৱাৰিলে নাই আৰু। তোমাৰ মোৰ প্ৰতি কিমান গুৰুত্ব সেইটো মই ভালদৰে জানিম। তুমি অলপ ধৈৰ্য ধৰা। মইতো সকলোবোৰ কৰিয়ে আছোঁ আৰু অহা সপ্তাহত মোৰ পুলিচৰ ইণ্টাৰভিউ আছে। এইবাৰ কি ঠিক চাকৰিটো পাব লাগে। তুমি অলপ বুজিবলৈ চেষ্টা কৰা না। মই আৰু এইবোৰ একো বুজি নাপাওঁ। তুমিতো জানাই মই এজন অকলশৰীয়া ল'ৰা। সৰুতে মা দেউতাই এৰি যোৱাৰ পিছত মোৰ আপোন বুলিবলৈ কেৱল তুমিয়ে আছা। আৰু এতিয়া তুমিও যদি মোক এনেকৈ কোৱা, মই কি কৰিম কোৱাচোন? তাত মই কি কৰিম? মোৰ মা দেউতাই যাৰ লগত বিয়া ঠিক কৰিছে, মই তাৰ লগতে বিয়া হ'ম। তাত তুমি মোক ভুল নকৰিবা। তাৰমানে কি তুমি আৰু মই কেতিয়াও লগ হ'ব নোৱাৰিম আৰু কথা পতা নহ'ব নেকি? লগ হোৱাটো দূৰৰে কথা, আমি কেতিয়াও কথা পাতিবও নোৱাৰিম। বাই। অ' চৰি, গুড বাই। তুমি রোবা জানো দুহাতে খাবুতি মোক বিচৰা মৰম দিবানে মৰমি মোক। পিছে ক'ত আছ? অ' নাই নাই, মই সেই বজাৰ যোৱাৰ ৰাস্তাটোতে আছোঁ। অ' ৰ'বচোন, মই অলপ দেৰিকৈ কল কৰি আছোঁ।
তুমি কেনে আছা আৰু ইয়াত যে তোমাৰ হাতৰ এইটো কি এইটো অৰিজিনেল নহয় এইটো খেলনা বস্তুহে মোৰ যে ভাইটি আছে সেই ভাইটিৰ কাৰণেহে লৈছিলোঁ তোমাৰচোন কোনোৱে নাই ভাইটি ক'ৰ পৰা ওলা কিয় লাখ টকাৰ দৰা পাই গুচিলি নহয় এতিয়া মোৰ এটা গুলিৰ দাম 8 লাখ টকা শুনকচোন সন্মুখত নতুন বছৰটো আহি আছে বজাৰ অকণমান কৰিব লগা আছিল আৰে আপুনি মোৰ বাবে একো নকৰে নাই অলপ ল'ৰাটোৰ বাবেতো কিবা কৰক ঠিক আছে ATM কাৰ্ডখন লৈ যোৱা বজাৰত গৈ কি লাগে লৈ ল'বা আপুনি কেৱল পইচা সকলো সময়তে পইচাৰ গৰম দেখাই থাকিলে নহয়তো আচল কথা মই আজিহে বুজিলোঁ পইচা কেতিয়াও মানুহক সুখী কৰিব নোৱাৰে পইচাৰ বাহিৰত যে মৰম ভাল পোৱাৰ প্ৰয়োজন সেই কথাটো মই আজিয়ে বুজিলোঁ আৰু মই জীৱনত মা দেউতাৰ কথা শুনি আপোনাৰ লগত বিয়া হৈ বহুত ডাঙৰ ভুল কৰিলোঁ তেনেহ'লে কাৰ লগত বিয়া হৈ জীৱনৰ সুখটো পাৰ হয় মই ৰাণাৰ লগত বিয়া হ'লে ভাল আছিল এতিয়াও সময় আছে তোমাক কোনে বাধা দি ৰাখিছে গুচি যোৱা বহুত প্ৰেমৰ দেশ আছিল না তহঁতৰ আজি সেই সপোন পূৰণ কৰি দিলোঁ তই আৰু কি কৈছিলি ৰাণাৰ লগত বিয়া না এতিয়া সুখী হৈ থাক দুয়োজনে হিয়া তোমাৰ মনত আছেনে তুমি এদিন মোক এটা সাধাৰণ চাকৰি নোপোৱাৰ বাবে অকলশৰীয়া কৰি এৰি থৈ গৈছিলা আৰু আজি চোৱা সেই মানুহজনে আমাক দুজনক এটা মুহূৰ্তৰ বাবে হ'লেও আমাৰ প্ৰেমৰ তেজৰ সম্পৰ্কত মিলিত কৰি থৈ গ'ল বিচৰা মৰম দিবানে মৰমি মোক তুমি ল'বা জানো দুহাতে সাবুতি মোক